ভিডিওটো আৰম্ভণিতে অন্তৰ পৰিল ৰব কেনি যায় ভিডিওটো সম্পূৰ্ণভাৱে চাই নমস্কাৰ ৰাইজসকল জুনমণি ব্লগছ #ফুড ব্লগছ আকৌ আজি নতুন এটা ভিডিঅলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো এতিয়া আমি ওপৰলৈ উঠি গৈ আছো এয়া ভিডিওটো আৰম্ভণিতে এয়া আপোনালোকক দেখুৱাইছো মুখ্য তোৰণখন এই দি এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰি যাম এয়া দেখিছে নহয় দোকানবোৰ ইমান ৰং বিৰঙৰ আজিকালি মানে ইমানেই মেলা নিচিনা লাগি গল আগতে কিন্তু ইমান নাছিলে এতিয়াহে বহুত বাঢ়িবলৈ ধৰিলে আৰু যিকোনো খোৱা বস্তু দেখিলে মোৰ মনে কুটকুটাই থাকে এই পিনে লৈ ললো এপেকেট আনাৰস আৰু এতিয়া খাই বৈ ভিতৰলৈ এয়া প্ৰৱেশ কৰিলো দেখিছে নহয় ডাইৰেক্ট অৰ্কিড পাৰ্কৰ ভিতৰলৈ আৰু ভিতৰলৈ সোমাই দেখিছো ৱাও ইমান সুন্দৰকৈ এয়া বিভিন্ন ৰঙৰ বিভিন্ন প্ৰজাতিৰ এয়া কপৌ ফুল ফুলি আছে আৰু অৰ্কিড মানেটো হল এয়া বিভিন্ন প্ৰজাতিৰ কপৌ ফুল আৰু কয় নহয় বোলে যি মানুহৰ প্ৰকৃতিৰ প্ৰতি প্ৰেম থাকে আৰু সংগীতৰ প্ৰতি শ্ৰদ্ধা থাকে সেই মানুহৰ বোলে অন্তৰ বৰ কোমল যদিও মই গান গাবলৈ নাজানো তথাপিতো সংগীতৰ প্ৰতি শ্ৰদ্ধা আছে আৰু প্ৰকৃতিৰ প্ৰতি প্ৰেম আছে আৰু আপোনালোকৰ যদি এনেকৈ বিভিন্ন প্ৰজাতিৰ কপৌ ফুল চাবলৈ মন আছে তেন্তে এবাৰ আপোনালোকে অৰ্কিড পাৰ্কলৈ মানে কাজিৰঙা নেশ্যনেল অৰ্কিড পাৰ্কলৈ আহি যাব আৰু ইয়াকেই কয় প্ৰকৃতিৰ সৌন্দৰ্য প্ৰতিজোপা কপৌ ফুলৰ মই নাম নাজানিব পাৰো তথাপিতো আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছো ইয়াত দেখিছে নহয় এইজোপা বোলে কলচী কপৌ আৰু এইপিনে চাওকচোন বিদেশী পৰ্যটকসকল আমাৰ অসমলৈ আহি ইয়াত কপৌ ফুলৰ বুজ লৈ আছে মানে এজনে সুন্দৰকৈ কপৌ ফুলৰ বিষয়ে বুজাই আছে আৰু ময়ো পাছে পাছে গৈ পিনে এই ফুলপাহৰ ইমান ধুনীয়া ৰং বুলি কৈ ভিডিঅ' এটা লগতে কৰি লৈছো আৰু প্ৰতিজোপা গছতে এয়া সুন্দৰকৈ নাম লিখি ৰাখিছে কিন্তু মই ইমানখিনি আপোনালোকক বুজাই থাকিবলৈ হলে ভিডিঅ'টো বৰ দীঘল হৈ যাব সেই গতিকে চুটি আপোনালোকক এয়া নিজৰ ফালৰ পৰা অকমান কৈ দেখুৱাই গৈছো আৰু কিছুমান কপৌ ফুলৰ পৰা ইমান সুন্দৰ সুগন্ধি ওলাইছে গোটেই পাৰ্কখনতে এই গোন্ধৰ আমোল মোলাই আছে আৰু আপোনালোকৰ এই অৰ্কিড পাৰ্কৰ অৰ্কিডবোৰ দেখি কেনেকুৱা লাগিছে মনৰ অনুভৱবোৰ অলপ জনাবচোন সঁচা কথা কবলৈ গলে মোৰ কিন্তু এই অৰ্কিড পাৰ্কখনৰ পৰা একেবাৰে আঁতৰি আহিবলৈ মনেই যোৱা নাছিলে আঁতৰি আহিবলৈ মন যাব নোকত ইমান সুন্দৰ সুন্দৰ ইয়াৰ ৰং বিৰং কপৌ ফুলে মানে আমাৰ মনবোৰ একেবাৰে মুহি ৰাখিছিলে সেই গতিকে বোলো ইয়াৰ পৰা মোৰ ওলাই যাবলৈ মনেই যোৱা নাই এইপিনে চাওকচোন ইমানে মানে শাৰী পাতি ইয়াৰ কপৌ ফুলবোৰ ইপাহতকৈ সিপাহচাৰ কি সুন্দৰকৈ ফুলি আছে মানে আপোনালোকক মোৰ ভিডিঅ' দেখুৱাই আৰু কথা কৈ শেষ নহব আপোনালোকে যদি নিজে এবাৰ আহি চাই এই ফুলৰ অনুভৱটো লৈ তেতিয়াহে বুজি পালে হয় কি সুন্দৰ মানে এই অনুভৱটো নিজে লোৱা আৰু আনৰ পৰা চোৱাটো বহুত পাৰ্থক্য আৰু আপোনালোকে বাৰু এনেকৈ আগে পাছে নানা ৰঙৰ নানা প্ৰজাতিৰ নানা ধৰণৰ কপৌ ফুল দেখিছে আচলতে এই অৰ্কিড পাৰ্কখনৰ 1000জোপাৰ অধিক প্ৰজাতিৰ অৰ্কিড সংগ্ৰহ কৰি ৰাখিছে এইপিনে আকৌ আপোনালোকে ভেনিলা চকলেট শুনিছেনে এইজোপা বোলে ভেনিলা চকলেটৰ গছ আৰু এইজোপাৰ মূল্য বহুত অধিক আজিকালি বাৰু সৰু ল'ৰা ছোৱালীবোৰক চকলেটৰ পৰিচয় দিবলৈ কোনো প্ৰয়োজনেই নাই সিহঁতৰ মুখত আখৈ ফুটা দি ফুৰে চকলেটৰ নাম আখৈ পিনে এজোপা চকচোন আখৈ ফুলা দি ফুল ফুলি আছে ইয়াত চকচোন ইমান সুন্দৰ এইবাৰ আকৌ ফুলৰ বাগিচাৰ পৰা ওলাই আহি অসমৰ জাতি জনগোষ্ঠীৰ সকলো থলুৱা সম্পদবোৰ ৰাখি থৈ এয়া সংগ্ৰহালয়লৈ সোমাই আহিলো পোনপ্ৰথমে এয়া কাৰ্বিসকলৰ প্ৰতীকৰ পৰা আৰম্ভ কৰি এয়া কাৰ্বিসকলৰ পাগুৰি চাউল থোৱা যতন কাপোৰ থোৱা সঁজুলি এয়া দেখিছে নহয় এইখিনি হৈছে কাৰ্বিসকলৰ সঁজুলি এইপিনে আকৌ এৰী লেটা ৰঙা লেটা মুগা লেটা এয়া হৈছে আমাৰ অসমৰ সম্পদ আৰু কিছুমানে আকৌ বুজি নাপায় এৰী লেটাটোকে কয় মুগা লেটা আৰু এইখিনি হৈছে এৰী লেটাৰ পৰা ওলোৱা এৰী সূতা যেনে এৰী সূতাৰ পৰা এৰী চেলেং বয় আৰু মুগা সূতাৰ পৰা মুগা কাপোৰ বয় আৰু নুনী সূতাৰ পৰা নুনী কাপোৰ বয় আকৌ পিনে দেখুৱাবলৈ লৈছো এইখন হৈছে মুগাৰ চালনী যিসকলে মুগা পুহি পাইছে তেওঁলোকে বাৰু ভালদৰে চিনি পাইছে এইখন আকৌ আপোনালোকে চিনি পাইছেনে এইখন হৈছে তোলা চালনী আগৰ দিনত আকৌ দগা পালা নাই নহয় সেই তোলা চালনীতে বস্তুবোৰ জুখি মাখি উলিয়াইছিলে এইপিনে আকৌ বহুত সঁজুলি আছে আপোনালোকক মই দেখুৱাই আৰু কৈ পিনে শেষ কৰিব নোৱাৰো তাৰ মাজতে কিছুমান বস্তু আপোনালোকক অলপ দেখুৱাই আজিকালি আকৌ বিচনী সলনি এচি হল ফেন হল সেই গতিকে এই বিচনীখন হেৰাই যাব বুলি এই সংগ্ৰহালয়তে সাঁচি থৈছে এইপিনে আকৌ কাঠৰ সঁজুলি দেখা পাইছো এইটো হৈছে হাতী খুজীয়া বাতি আপোনালোকে আগে পাছে এই হাতী খুজীয়া বাতিটো দেখিছেনে এইটো হৈছে ইমান ডাঙৰ কাঠৰ বাতি আপোনালোকক এই বাতিটো যদি হাজে বাতি দি দিয়া হয় তেন্তে খাই বৈ জেগাতে শুই থাকিব লাগিব আকৌ আজিকালি পাকঘৰ গুচি পিনে কিটচেন ৰুম হৈছে আৰু কিটচেন ৰুমত চিমনি ব্যৱহাৰ হয় ধোঁৱা চাঙৰ বোলে কোনো কামেই নাই সেই গতিকে এই ধোঁৱা চাংখনো আনি পিনে এই সংগ্ৰহালয়তে সাঁচি থৈ আৰু কত যে কি আমাৰ অসমৰ নানা ধৰণৰ থলুৱা সম্পদবোৰ বিলুপ্তি হবলৈ ধৰিছে এইপিনে আকৌ দেখুৱাইছে তাঁতৰ শাল যিসকলে গাঁৱলীয়া মানুহ তেওঁলোকে বাৰু ভালদৰে তাঁতৰ শালখন দেখি পিনে চিনি পাইছে এই তাঁতশালখনৰ নাম হেনো উৰামাকো তাঁতশাল আকৌ এইপিনে চাওকচোন মই নিজে নকলেও আপোনালোকে নিজে অকমান পঢ়ি চাওক এয়া কি নিউ লিখা আছে আপোনালোকে নিজে অকমান চাই আকৌ এইপিনে আৰু এখন শাল আছে এই শালখন হেনো জকাত শাল আৰু এই শালখনতো কাপোৰ বৈ পিনে বৰ সুন্দৰকৈ উলিয়াই ৰাখিছে এইপিনে চাওকচোন কি সুন্দৰকৈ ইয়াৰ হাতে বোৱা কাপোৰবোৰ এয়া প্ৰদৰ্শনীৰ বাবে সজাই ৰাখিছে আৰু এই চাদৰখন অৱশেষত নাম হৈছে ষাঠি সূতা মানে ষাঠি সূতাৰ চাদৰ আকৌ এইপিনে গাৰুলি দিয়া চাদৰ ইমান সুন্দৰকৈ এয়া সজাই ৰাখিছে সঁচা কথা কবলৈ গলে আমাৰ মহিলাসকলৰ মনত কাপোৰ কানি গহনা গাঁঠিৰ প্ৰতি বহুতো লোভ থাকে নহয় জানো ৰাইজসকল আৰু আমি বজাৰৰ পৰা ডাইৰেক্ট কিনি আনি পিন্ধিহে চাওঁ কিন্তু নামবোৰ জানো ইয়াতে আকৌ নামবোৰ লিখা আছে জোনবিৰি ঢোলবিৰি আৰু গামখাৰু বাৰু আমি সকলোৱে চিনি পাওঁ কিন্তু তাৰে মাজতে ধনচিৰা খাৰু ধনহীৰা আৰু হেনপতা আমি জানো চিনি পাওঁ ইয়াতে কিন্তু সকলোখিনি লিখা আছে আৰু এই খাৰু পাতৰ নাম হৈছে ধনচিৰা খাৰু এইপিনে আকৌ বাহিৰলৈ আহি দেখিছো এয়া অতিথিসকলক আদৰিবলৈ অনুষ্ঠান আৰম্ভ কৰি আছে প্ৰথমে আৰম্ভ কৰিছে সত্ৰীয়া নৃত্য তাৰপিছতে আকৌ এয়া কাৰ্বিসকলৰ নৃত্য তাৰপিছতে আকৌ এয়া মিচিং দেউৰীসকলৰ বয়ন শিল্পৰ নৃত্য ইয়াৰ মাজতে মই এষাৰ কথা ক'ব বিচাৰো যিসকলে অসমীয়া সাজপাৰযোৰ পিন্ধি নগ্ন নৃত্য প্ৰদৰ্শন কৰি থাকে তেওঁলোকক কৈছো এই নাচনীকেইজনীলৈ ভালদৰে মন কৰক চাওকচোন তেওঁলোকৰ বাৰু শৰীৰটো আপোনালোকে অকণমান হলেও দেখা পাইছেনে কি সুন্দৰ কাপোৰ পৰিধান কৰি এনেকৈ নাচি আছে আৰু ইমান সুন্দৰকৈ নাচি থকা দেখি মোৰ অকণমান বিহু নাচিবলৈহে মন গৈছিলে কিন্তু অকণমান লাজ লগাতহে মই আকৌ নাচিবলৈ আগবাঢ়ি নগলো এতিয়া
এতিয়া গৈ পিনে ভাবিলো অৰ্কিড পাৰ্কলৈ আহি পিনে যদি ফুলকে এজোপা নিনিও তেতিয়াহ'লে আমাৰ আহি থকা সাৰ্থকনো কি থাকিব সেই বুলি ভাবি পিনে এইপিনে ফুল কেইজোপামান সেয়া লৈ ললো দেখিছে নহয় সেয়া পেকিং কৰাই ললো এয়া আকৌ বেটাহঁতৰ মন ভৰাই নাই মানে ইটোৰ পিছত সিটো চাবলৈ ধৰি আছে এইপিনে আকৌ গৰু গাড়ীখন দেখিছে নহয় সোমোৱা আৰম্ভণিতে আৰু ওলোৱাৰ সামৰণিতে এনেকৈ সজাই থৈ দিছে এতিয়া আকৌ অৱশেষত আমি সামৰণি তোৰণখন এয়া পাই গলো সেয়া দেখিছে নহয় ওলাই যোৱাৰ সামৰণি তোৰণখনৰ পৰা এয়া বাহিৰলৈ বুলি ওলাই আহিল লগতে এইপিনে আকৌ কাঠৰে সাজি থোৱা ইমান সুন্দৰকৈ বানিছ কৰে ইয়াত গড় কেইটামান সেয়া লৈ ল'বলৈ এয়া আহিলো এখন আৰু কাজিৰঙা ফুৰিবলৈ গৈ পিনে গড় হাতী হৰিণা এইকেইটাই যদি কিনি নানো তেন্তে হলে চিননো কি থাকিব সেই বুলি কেইটামান কিনি ললো আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰি দিছো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কমেণ্ট কৰি দিব যিসকলে নতুনকৈ চাই আছে পেজটো ফ'ল' কৰি দিব আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ তেন্তে বাই বাই।